বিকাশামিন তই হলি মক্কেল তোৰ কোনো কাম নাই ফকৰীয়া ভিডিঅ' বনাই ঘূৰি ফুৰ তই জনপ্ৰিয়তা লাগে হস্তিয়াটো হেল্ল' বন্ধুসকল আপোনালোক মোৰ ইউটিউব চেনেল ফকতীয়া লেভেলৰ স্বাগতম জনাইছোঁ। বন্ধুসকল আজি আমি কথা পাতিম ভণ্ড পণ্ডিত বিকাশ আমিনৰ বিষয়ে। বন্ধুসকল আজি ধুম কাপোৰ নহয় সেই বিকাশ আমিনক ধুম। এই ভণ্ড পণ্ডিত বিকাশ আমিনৰ বিষয়ে মই ভিডিঅ' বনাবলৈ অলপো ইণ্টাৰেষ্ট আছিলে, কিন্তু ইয়াৰ এই ভিডিঅ'টো চোৱাৰ পিছত মই নিজকে ৰখাব নোৱাৰিলোঁ আগত ভিডিঅ' বনাবলৈও। অকল জানেনে এই ভণ্ড পণ্ডিতটোৱে কাক ৰস কৰিলে? অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰাক। ইয়াৰ মাথাত সঁচাকেই মাল নাই দেই। বন্ধুসকল ইয়াৰ চেহেৰাটো চাওক বাৰু, চোৰৰ দৰে লগা নাইনে বাৰু? অ' সেইদিনাখন যেন ৰাতি চুৰ হৈছিলে, তুমিয়ে কৈছিলা নি বাৰু? মোক বেয়া পাই লাভ নাই দে ভাই। এই মক্কেলটোৱে আৰু কি কৈছে চাওঁ হওক। ডুবাইত আছে হে ডিম্পু দা, ভাৰতত নহয়। ডিম্পু দা বাৰু ইউটিউব ভিডিঅ' বনাই ডুবাইলৈ গ'ল। তই ইউটিউব ভিডিঅ' বনাই ক'লৈ গৈছিলি মনত আছেনে পপুৰা? অসমৰ ৰাইজে জানে, ক'বলৈ দৰকাৰ নাই আমাৰ। বুজি পাই গ'ল। সমজ না? বন্ধুসকল ই জেলৰ পৰা ঘূৰি অহাৰ পিছত বাৰু ইয়াৰ মাথাৰ তাৰকেইটা অলপ হেৰি যোৱা নাইনে? ক'ত কি ভিডিঅ' কেনেকৈ বনাম একো ক'ব পৰা নাই বেচেৰাও। বেয়াহে লাগে হয় নাই? অ' বপুৰা জেলত বাৰু তোক ইলেক্ট্ৰিক শ্বট দিয়া নাইতো। पढ़ाई लिखाई में ध्यान लगाओ, IAS बनो और देश को संभालो। लेकिन नहीं, ক্ষমা কৰি দিয়ক, মই আপোনাৰ ভৰিত ধৰিছোঁ, মই আৰু এইবিলাক নকৰোঁ। বন্ধুসকল ই ডিম্পু দাক কিয় ৰ'ষ্ট কৰিলে জানেনে বাৰু? নেজানে নি? মই কৈছোঁ সস্তীয়া জনপ্ৰিয়তা পাবলৈ। বন্ধুসকল ভিডিঅ'টোৰ শেষলৈ এটাই কথা ক'ম ইয়াক, চা ভাই যদি তোৰ ভিডিঅ' বনোৱা একো টপিক পোৱা নাই, যি টি আলটু ফাল্টু ভিডিঅ' বনাই অসমৰ ৰাইজক কামোৰটো দি নাথাকিবি। লাজ নাপাওঁনে তই? লাজ বোলা বস্তুটো অকণমান আছেনে নাই বাৰু তোৰ? নাই, সেইকাৰণেতো ভিডিঅ' বনাই আছ। ঠিক আছে বন্ধুসকল আজি ভিডিঅ'টো ইমানলৈ শেষ কৰোঁ। ভিডিঅ'টো চাই যদি অলপো ভাল পালে লাইক শ্বেয়াৰ এণ্ড কমেণ্টটো কৰি দিব, লগত ছাবস্ক্ৰাইবো কৰিব নাপাহৰিব। অ'কে বাই।